এইফালে চব গাছ সৰিয়হ, এইবিলাক সৰিয়হ দেখি পাইছে। মানুহবিলাক গৰুবিলাক মেলি দিছে, এই গৰু খেতিবোৰ গৈছে এজনে। খেতি কৰা জেগাত মানে গৰু মেলি দিলে বেয়া। এইফালে আছে চবফালে সৰিয়হ দেখিবলৈ, এইফালে আছে। এইখিনি অকল আলু, ফুল আলু, সৰিয়হ। আৰু ধুনীয়া এনেকুৱা মানে চব্জি খেতি দেখাবলৈ গৈ আছোঁ আপোনালোকক। ধুনীয়া বাম খেতি কৰি আছে, চাই ভাল পাব। কোনোবাই যদি বেপাৰ কাৰণেও যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব, নিব পাৰিব। বহুত সস্তাতে পায় ইয়াত। মই দেখাই দিমগৈ আপোনালোকক। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ফাইনেলি পাই গ'লো নি
ধুনীয়া সুন্দৰ বাগানৰ মাজত গলি ৰাস্তা থৈ দিছে দেখিছেনে? এজোপা এই বিধংখনীয়া একদম এইটো কেলা উল্লেখনীয় বস্তু এইটো শনি দেখিছেনে? এইটো কি বস্তু এইটো কাৰ দেখিছেনে? কি জলকীয়া বাগান ভেৰি নাইচ গোটেই ফুল চাইৰানটো চব কি ধুনীয়া সুন্দৰ পৰিৱেশ ঠাণ্ডা এইবিলাক চব বিলাহী পেলাই দিছে। এইবিলাক চব নিবই মানুহ গাহৰি থকা মানুহবিলাক গাহৰিৰ কাৰণে গৰুৰ কাৰণে চবফালে বিলাহী পেলাই দিছে। চব চাই পিনে বিলাহী এইবিলাক বিলাহী বাচি আছে চব। তাৰ ওচৰত যাম সুধিম আমি কেনেকৈ কি কৰে। চব বিলাহী তললৈ আহিছিলোঁ। বিলাহী বজাৰ ভাল নহয় কৈছে, ককাই কৈ আছে। এজনে খেতি কৰা মানুহজন এইবিলাক বিলাহী চব কয়। আপোনাৰ নামটো কৈ দিব। ৰ'ব ঠিক আছে, নামটো কি হয়? এতিয়া বিলাহী বজাৰত কেনেকুৱা দাম আপোনালোকৰ? 8 টকা 5 টকা এনেকৈ বেপাৰী ল'লে মানে 5 টকা। কিমান মান খৰচ হয় এনেই আপুনি ক'ব নেকি অকণমান? বিলাহীটো খুচৰা হ'ল মুঠতে 2 বিঘা তাৰমানে 1.5 লাখ টকা খৰচ হ'ল। ইমান টকা খৰচ কৰি পিনে আপোনালোকৰ প্ৰফিটটো আহে নাই? নাই, এইবছৰ প্ৰফিটটো নাহিলে। ইমান প্ৰফিট নাই, বজাৰ ভাল নহয় ন? এইবিলাক চব খেতি আমাৰ যদি ৰাইজে যদি ভাল বজাৰ দিব পাৰে, এইফালে কিমান ভাল খেতি আছে এইফালে চব। এইবিলাক বিলাহী চব এইফালে চব। আপোনালোকৰ বিলাহী গছবিলাক এনেই কিমান দিন থাকে আপোনালোকৰ? 4 মাহ 5 মাহ 2 মাহ 3 মাহ থাকে। কেইকুটা ছিঙিব পাৰে? ধৰক ভাল হ'লে মানে 5 বাৰ 6 বাৰ মান তুলিব পাৰে আৰু। দেখা আছোঁ আপোনালোকৰ অলপ বিলাহী গছবিলাক। এইবিলাক চব বিলাহী গছবিলাক অৱস্থাবিলাক কেনেকুৱা হৈ গৈছে। এইবিলাক চব বতৰো সিমান ভাল নহয়, তাতে মানে গছবিলাকো ইমান হেৰি হোৱা নাই। এইবিলাক চব এইবিলাক বজাৰ ইমান ভাল পোৱা নাই ৰাইজে, খেতিয়কবিলাকে। আমাৰ এইফালে অসংখ্য খেতিয়ক এইবিলাক দাদাই ৰখি আছে এইফালে চব। এইবিলাক